মা কি কৰি আছা হে কি মোক মস্ত ভোক লাগছি কিবা খালো হয় মোৰ কাৰণে কিবা লৈ আন না ভোক লাগছি মস্ত মোক এইখিনি খাই ডাঙৰ এইখিনি খাই তাৰ পিছত মই তোক দি আছো হয় নেকি হ'ব দে যিমান দেৰি হলিয়া লাগব মানে লাগবয়ে হ'ব দে তেতিয়ালৈকে তই শুই থাকলে যা তেতিয়ালৈকে মই ভাত বনাই থাকো এতিয়া আগতে মই কি ভোক লাগছি নেকি তোৰ কাৰণে মই ভাত বনাই দি আছো ভাত দিছি ভাত দি আছো দে খাবৰ কাৰণে মই এইখিনিও ভাত খুৱাই দিম তোক দে ভাল লাগছি খাই না ভাল লাগছি খাই দে এইখিনি ভাতখিনি মই পেলাই দিম মই দে হৈ গেল দে আমাৰ খালা এতিয়া হৈছি না কাম কৰা মস্ত দস্তে ভোক লাগছি মোৰ ইছ ৰাম তোৰ যে কি যে হ'ব দি আছো হয় নেকি হ'ব দে এতিয়া ইয়াক গাখীৰে গৰম কৰি দিবা লাগব কি যে হ'ব ইয়াৰ মানে এই না গাখীৰ হৈছি খাবিয়া মই দিব নোৱাৰো মই তোক খাবিয়া গাখীৰ দে মই গোটেই গাখীৰখিনি খাই দিম দে ভোক লাগছি কাপটো মই দুৱাৰ মুখতে থৈ দিম হল দে কাম কিবাকে খাও ৰীনা কাপটো খাই পেলাই বাহিৰত থৈ দিছি ৰীনাক দি আছো ৰে ক'ত গেলে তাক মই এনে কাম শিক্ষা দিম মই খাই ল সি দাৰ্চি আহকচোন তাক মই পিঠি বহল কৰি মই তাক আহিম ইতান মই টিংকিৰ ভিতৰত মই লুকাই থাকো মই ভিতৰত লুকালি কাই গম নাপাব মই টিংকিৰ ভিতৰত লুকাই আছো গম পোৱা নাই এতিয়া মই ৰীনা বুলি এটা বাৰী আছে থাকক দে ৰীনাই বা আজি ক'ত গেছি তাই যতেই সেই তাৰ পৰা আহি আছে চাংকিৰ ভিতৰতহে আছে লুকাই মই ঢাকনাটো এতিয়া মাৰি আছো মই এতিয়া আটা পাৰি থাকবি তই টেংকিৰ ভিতৰতহে আছে লুকাই মই ঢাকনাটো এতিয়া মাৰি আছো মই এতিয়া আটা পাৰি থাকবি তই ইয়াৰ ভিতৰতে সোমাই থাক ইয়াৰ ভিতৰত সোমাই থাক তই নোলাবি তই ঢাকনাই হয় মই এনেই ওলাব পাৰো তাক মই এনে ভয় দেখা আছো ঢাকনাটো তাক খুলবা পারবো এনেও তাই মহা বদমাছ তাই তাক এনেকে সাঁচি দিবা লাগে